আচলতে কন্তে কৰি থাকোঁতেই এজনী ছোৱালী মোৰ প্ৰেমতে পৰিলে। তাইৰ নাম হ'ল আমিনা, দেখিবলৈ ধুনীয়া। তাই মিঠা হাঁহিটিয়ে খাই দিলে মোৰ কলিজা। সঁচাকৈ আজিলৈকে মোৰ কলিজাখন কোনেও নাখালে, মই বৰলা হৈ থাকিলো। ভগৱান, আমাৰ ফালেও এবাৰ চকু মেলি চাবা, আমাৰ কপালত কি এজনীও নাপাম নে কি? চকুকেইটা মুদিলে মোৰ ফুলেশ্বৰীজনীলৈহে মনত পৰে, যিজনীয়ে মোক ধকা দি আন এটা ল'ৰালৈ পলাই গুচি গ'ল। মোৰ কপাল। মই তেতিয়াৰ পৰা বৰলা হৈ থাকিলো, মোৰ জীৱনত এজনীও নাহিল। মোৰ কপাল ফুটা। তহঁত তিনিটা কলে যাও? হাই বৰলা খুৰা, মানে আমাক তিনিটাকো নম্বৰ 1 ফুল দুটা দি দিয়ক। আমাৰ আজি মনটো বহুত বেয়া, পুৰা টকৰি খাম আজি আমি। কি? তই মোক বৰলা কবলৈ ক'ত সাহস পালি? কুকুৰ পোৱালি চালা, একে চৰে গাল ফালি দিম কেলা, চিনি পোৱা নাই? খুৰা, মানে সি ভুলতে কৈ পেলাক, বেয়া চেয়া পাই থাকিব নালাগে। যাওক যাওক, আমাৰ কাৰণে লৈ আহক। মানে মনটো এনে বহুত বেয়া, খাই দিব সোনকালে। আজিৰ পৰা নকবি মোক, আৰু তই মোক খুৰা বুলি নকবি, দাদা বুলি মাতিবি, বুজিলি? দাদা বুলি মাতিবি। মোৰ বয়স হোৱা নাই নহয় ইমান, তহঁততকে 2-3 বছৰ মানহে ডাঙৰ হ'ম কিজানি। ভাই, বৰলাই কি কৰে? আমাতকে বোলে 2 বছৰহে ডাঙৰ। তাৰ বয়সৰ আমাৰ গাঁৱত এডালৰ গাছ নাই, আৰু সি কয় বোলে সি আমাতকে 2-3 বছৰহে ডাঙৰ। ভাই, তাকে তই নেহাঁহিবি, হাঁহিলে আকৌ সি আৰু বহুত খং উঠিব। তহঁতে ভিতৰলৈ বল, মই লৈ গৈ আছো, বহ। ভাই, আমাৰ জীৱনটো এনেকৈ যাব নেকি? এজনীয়ে আজিলৈকে আমাৰ নপতিল, আমালৈ কোনেও এটালৈ। মোৰ মানে একদম নিচাও অবাধ হৈছে ন ভাই। কি যে কওঁ ভাবিয়ে পোৱা নাই, কি বকি আছোঁ মই নিজে গম পোৱা নাই। তাকে তই ভাই, মই মানে যিজনী ছোৱালীকে ভাল পাওঁ বুলি কওঁ কেলা, সেইজনীয়ে মোক কয় কলা বান্দৰ, তোৰ নিচিনা ল'ৰাটোক ভাল পাম কেলা। মই কলা হ'লো বুলি কি মোক মানুহে নহয় নেকি? মোক মানুহ বুলিয়ে কোনেও গণ্য নকৰে। হয় ভাই, আমি গোটেই জীৱনভৰ চাগে এনেকৈ বৰলা হৈয়ে থাকিব লাগিব। এই পিতেইহঁত, দুখ নকৰিবি। কিজানি আমাৰ তিনিওটাৰ কাৰণে ভগৱানে কিবা ভালেই চিন্তা কৰি থৈছে, সেইকাৰণে আমি আজিলৈকে এজনীও পোৱা নাই। কিজানি আমাৰ তিনিওটা কপালত সৰগৰ অপেশ্বৰী এজনীয়ে পাওঁ, সেইকাৰণে ইমান দুখ নকৰিবি বাৰু। মোৰ মানে নিচাটো হৈছে বহুত, মোক এতিয়া ঘৰলৈ থৈ আহিবিগৈ বল। কি? তোক ঘৰলৈ থ'বলৈ মই নাযাওঁ ভাই। তোৰ মাৰে যিহে দাং কাটি, তোক আমাৰ লগত থাকিলে এনে বেয়া পায়, আৰু মদ খোৱা বুলি গম পালে তোৰ মাৰে আমাক বাহনীলৈ খেদিব। আমি নাযাওঁ দে তোক থ'বলৈ, তই পাৰ যদি যা, নহ'লে ইয়াতে শুই থাক। তই যে ভাই মোৰ মাক দাং কাটি বুলি কৈছ, তোৰ বাপে দেখোন দাং কাটা। তোৰ বাপে আমাৰ লগত থকা দেখিলে তোক আমাক বকে, আৰু তোৰ এতিয়া মদ খাই গ'লে মই জানো তোৰ বাপে তোক ঘৰত সোমাব নিদিয়ে, তোক দৰ্জা খুলি নিদিব, আৰু তই মোৰ মাক দাং কাটি বুলি কওঁ। মোৰ মাক মোক বহুত ভাল পাওঁ, আগতে কৈছোঁ কেলা। বন্ধু হ'লে মোৰ মাক বেয়াকৈ নকবি। হ'ব দে ভাই, তহঁত দুটাই লাগিব নেলাগে, বল দুটাকে মই থৈ আহিম ঘৰলৈ। কাৰণ মোৰ মা দেউতাই মোক একো নকয়, মোক মা দেউতাই বহুত মৰম কৰে, আৰু মোক একো নকয়। মোৰ মা দেউতাই বাছ কয় এজনী মোক বোৱাৰী আনি দে। বাৰু এতিয়া সেইবোৰ বাদ দে, এতিয়া তহঁতক মই ঘৰলৈ থৈ আহিম বল। কি হ'লে? কি হ'ল তোৰ? ইয়াতে আহিছি কান্দা কাটা আৰম্ভ কৰিছা, মোৰ ভাল লগা মালটো লৈ কেনে সুখী হ'ব লাগে না তই দুখ কৰিব লাগে? কি হ'ল তোৰ?
মোৰ ভাই চব বৰবাদ হৈ গ'ল, চব বৰবাদ হৈ গ'ল। মই ভাবিছিলোঁ আজিলৈকে এজনীও ছোৱালী মোলৈ পতা নাই। মই সেইকাৰণে তাই পতি যাওঁতে মই বহুত সুখী হৈছিলোঁ। আৰু তহঁতো গুচি গ'লি ন, তহঁতৰ মনটো বেয়া লাগি গ'ল যে তহঁতলৈ তাইক নপতিলে আৰু মোলৈ পতিলে। তাৰপিছত তাই ক'লে ব'লা আমি ৰেষ্টুৰেণ্টলৈ যাওঁ। তাৰপিছত আমি ৰেষ্টুৰেণ্টত গ'লোঁ আৰু তাই মোক লগত কি কৰিলে তহঁতে জাননে? হাই কেলা হিজৰাৰ নিচিনা কান্দি কান্দি কথা নকবি, নাকান্দাকে কথা ক, স্পষ্টকে কথা ক, নহ'লে আমি তোৰ কথা নুশুনো। বল আমি যাওঁ, ইয়াৰ কথা নুশুনো হিজৰাটোৰ। হ'ব ৰ, শুন মই নেকান্দাকে ক'ম। মানে তাৰপিছত আৰু আমি ৰেষ্টুৰেণ্টলৈ গুচি গ'লোঁ। তাৰপিছত তাই ক'লে পিজ্জা চিজ্জা চিকেন বিৰিয়ানী এইবোৰ ধেৰ খালে, আকৌ খলেও পেকিং কৰিলে। 8,000 টকা মোৰ ৰেষ্টুৰেণ্টতে বিল উঠিলে। মোৰ লগত আছিল 15,000 টকা আৰু মই 8,000 টকাটো বিল মাৰি আকৌ আমি মেকআপৰ দোকানত গ'লোঁ। মেকআপৰ দোকানত যিকেইটা বাকী আছিল পইচা মোৰ হাতত, সেইকেইটাই তাইক মই মেকআপ কিনি দিলোঁ। তাৰপিছত তাই ক'লে ব'লা আমি কাপোৰৰ দোকানলৈ যাওঁ, মোক কাপোৰ কেইযোৰমান লাগে। তাই কাপোৰ কিনিলে, মোৰ হাতত পইচা নাই। এতিয়া মই কি কৰোঁ? মই বহুত বিপদত পৰিলোঁ। এজন বন্ধুক ফোন কৰিলোঁ, মোৰ সেই মামাৰ পিতেকটোক ফোন কৰি কিনে তাৰ পৰা মই পইচা লৈ তাইক কাপোৰ কিনি দিলোঁ। তাৰে পিছত আমি আহিলোঁ, পাৰ্কলৈ যাওঁ বুলি ক'লেও তাই ব'ল তেতিয়াহ'লে পাৰ্কলৈ যাওঁ। তাৰে পিছত পাৰ্কত গ'লোঁ। তাৰে পিছত তাই পাৰ্কত 1 ঘণ্টামান থকাৰ পিছত ক'লে আৰু যে তাই এতিয়া আৰু অকণ ফুৰিবলৈ মন আছে, আৰু অকণ ক'ৰবালৈ যায়গৈ। মই ক'লোঁ মই অকলে যাওঁ, এতিয়া ৰাতিও হ'বহি আৰু। কিন্তু তাই ক'লে আৰু 1 ঘণ্টামান ফুৰ, তাৰপিছত ঘৰলৈ যামগৈ বুলি। তাৰপিছত অকণমান ফুৰিম বুলি ক'লেও তাৰপিছত আমি অকণমান ৰাস্তাৰ কাষে কাষে খোজকাঢ়িলোঁ আৰু অকণমান গাড়ীখন থৈ খোজকাঢ়ি গ'লোঁ এখন দোকানলৈ গৈ থাকোঁতে তাৰ চেণ্ডেলযোৰ ছিগি গ'ল। আকৌ তাইক এযোৰ হেনো চেণ্ডেল লাগে, চেণ্ডেল এযোৰ কিনিবলৈ গ'লোঁ। 4,000 টকা দামৰ চেণ্ডেল এযোৰ কিনিলে। এতিয়া মোৰ হাতত নাছিল পইচা। তাৰপিছত তাই ক'লে মই যে তোক কেলৈ প্ৰপ'জ কৰিছিলোঁ, তোৰ হাতত পইচা নাই, কিবা নাই, তোক দেখোন তই ভিক্ষাৰী পোৱালি, তই মোক পইচা পাতি দিব নোৱাৰ। মই তাতকৈ তোৰ লগৰকেইটাৰে কোনোবা এটা প্ৰপ'জ একচেপ্ট কৰাহেঁতেন ভাল আছিল, সিহঁতৰ পইচা পাতিও আছে। তোক মই সিহঁততকৈ হেণ্ডচাম দেখি তোক প্ৰপ'জ কৰি দিলোঁ মই, আৰু সিহঁত তিনিওটাৰ প্ৰপ'জ একচেপ্ট নকৰিলোঁ। সেনেকৈ কৈ মোক ভিক্ষাৰী, তোৰ অকাত নাই, মোক বহুত বেয়া বেয়া ভাষা দি গালি দিলে, চেণ্ডেলেদি মাৰিলে। আৰু ওচৰত থকা ল'ৰাকেইটামানে ক'লে ভণ্টিটো কি হ'ল? তাই ক'লে দাদা ই মোক চোৱাচোন কেনেকৈ ডিষ্টাৰ্ব দি আছে। তাৰে পিছত মোক ল'ৰাকেইটাই টুকৰি ৰাম পিটন দিলে। আৰু তাই মোক ক'লে তোৰ আৰু মোৰ ৰিষ্টা খতম হৈ, তাই মোৰ চব লুটি লৈ গ'ল, পইচা পাতিবোৰ লৈ গ'ল মোৰ চব। এতিয়া মই ঘৰত কেনেকৈ যাম? ঘৰত গ'লে মায়ে মোক আজি চেছ কৰি দিব। পইচা পাতিবোৰ ধ্বংসও কৰিলোঁ, মাৰো খালোঁ, টিকা চিকা ফাটি গ'ল। আজি মই কেনেকৈ শুম? এই বাবা তোৰ কথা শুনি আমাৰ নিচাই নাইকিয়া হৈ গ'লে, মোৰ নিচাই নাইকিয়া হ'ল। কেনে লাগিছে? আমি বৰলা হৈ চাৰিওটাই আছোঁ, আমি ইমান ধুনীয়াকৈ ছোৱালী পতালেও নপতে চাৰিওটাই, আকৌ তই আমাক এৰি ছোৱালী পতাইছিলি ন? কেনে লাগিছে তোক? কেনে লাগিছে? এইয়ে আমাক তই এনেকৈ এৰি থৈ কেনে ছোৱালীৰ লগত ঘূৰিছিলি নহয়, কেনে লাগিছে তোৰ? ময়ো বহুত ভাল পাইছোঁ তোৰ লগত এনেকুৱা হয়, কাৰণ নেপায়তো, আমি 3 বন্ধুৱে ছোৱালী পোৱা নাই আৰু তই নেপায় এনেকুৱা কৰিবলৈ। সেইকাৰণে ভগৱানে যি কৰে ভালেই কৰে, বুজিছ? মই বহুত ভাল পাইছোঁ। এই হ'ব দে, আৰু সিয়াক জোকাই থাকিব নালাগে। তয়ো আমাৰ লগত অকণ খা হিয়া, তোৰোতো বহুত দুখ লাগিছে চাগে। অকণ আমাৰ পইচাৰে তোক খোৱাম। তোৰ হাতত যদি পইচা নাই এতিয়া আমাৰ পইচাৰে খাবি। ভাই তহঁতে এতিয়া হাঁহি নাথাকিবি আৰু মোক বেয়াও নাপাবি। তহঁতে মোক অকণ খোৱা, মোৰ হাতত এটা ফুটা কৰিও নাই। দে মোকো অকণ বহিবলৈ এখন কিবা আনো ৰ'বা। বাৰু এতিয়া যি হ'ল, তয়ো মন মাৰি থাকিব নালাগে, এতিয়া হাঁহি দে। আৰু আমাৰ 5 নম্বৰ বন্ধুজনৰ যে হাগনি হৈ আছিল, তহঁতক কৈছিলোঁ তেতিয়া গুৰুত্ব নিদিলি কথাটোক। আমি কালি ইয়াৰ খবৰ ল'বা যাম, মৰিল নে আছে, একোতো খবৰ খাতি নাই এতিয়ালৈকে।
আকৌ সিয়াক আমি খবৰ ল'বলৈ যাম আৰু সিটো বিয়া পাতিছে ন, তাৰ নতুন ঘৈণীয়েকটো আমি বিয়াৰ দিনাই দেখাব, ভালকৈ এটা দেখাও নাই, চায়ো আহিম, ঠিক আছে? হ'ব দিয়া, কালি বাৰু আমি ৰাতিপুৱা যাবি নে সন্ধিয়া যাবি? সন্ধিয়া যাম দে, ৰাতিপুৱা নাযাওঁ, সন্ধিয়া যাই বেছি ইণ্টাৰেষ্ট লাগিব। ঠিক আছে দে, এতিয়া ময়ো মন মাৰি নাথাকোঁ, পেট খাই কেনে সোনকালে ঘৰলৈ যাম দিয়া, হ'ব দিয়া।